পহিলা বহাগৰ দিনাখন এনেকুৱা এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল বঙাইগাঁও জিলাৰ মানিকপুৰত। ঢোল পেপাৰ মাতত ৰজন জনাই উঠিলে। নাচনীও মানিকপুৰৰ বাকৰিত কঁকাল ভাগি ভাগি নাছিলে। সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল পহিলা বহাগৰ দিনাখন বঙাইগাঁও জিলাৰ মানিকপুৰত। মানিকপুৰৰ প্ৰবীণ শিল্পীগৰাকীও এনেদৰে গালে। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। ই যে অসমীয়া জাতিৰ আয়ুস ৰেখা। বিগত বছৰৰ দৰে মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে পহিলা বহাগৰ দিনাখন মুকলি বিহু প্ৰদৰ্শনৰ সুন্দৰ এক আয়োজন কৰে, য'ত বিভিন্ন প্ৰান্তৰ পৰা আগশাৰীৰ বিহু দলসমূহক আমন্ত্ৰণ জনোৱা হয়। মুকলি বিহু প্ৰদৰ্শন কৰাৰ আগমুহূৰ্তত মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে বিভিন্ন কাৰ্যসূচী পালন কৰে। তাৰ ভিতৰত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা, বৃক্ষৰোপণ ইত্যাদি। তাৰ ভিতৰত উল্লেখনীয় হৈছে জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাটো। আৰু এই বিশেষ অনুষ্ঠানটো বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে ৰাখে, আৰু য'ত মানিকপুৰ বৃহত্তৰ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ কৰি পেলাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সমান্তৰালকৈ সেৱা লয়। মুঠতে ক'বলৈ গ'লে এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি। আৰু মানিকপুৰ বৃহত্তৰ অঞ্চলৰ বিভিন্ন ব্যক্তিক, সেয়া সামাজিক ব্যক্তি হওক, সেয়া বিভিন্ন ধৰণৰ শিক্ষকেই হওক তথা বিভিন্ন সামাজিক কামত জড়িত ব্যক্তি হওক, তেওঁলোকক আমন্ত্ৰণ কৰি এই বিশেষ অনুষ্ঠানটোত তেওঁলোকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোৱে আচলতে সুন্দৰ এক বাৰ্তা কঢ়িয়াইছে। আৰু দেখি আছে বিভিন্ন ব্যক্তিক কেনেদৰে আচলতে সম্বৰ্ধনা জনাইছে, তাৰে কিছু দৃশ্যাংশ। জ্যেষ্ঠৰ প্ৰতি সন্মান আৰু সৰুৰ প্ৰতি মৰম, সেইষাৰ কথাকে যেন বুজাব বিচাৰিছে মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে। আৰু দেখি আছে তাৰে কিছু পৰিৱেশ সুন্দৰ বুলি ক'ব পাৰি আৰু এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি, য'ত জ্যেষ্ঠসকলক অকল সম্বৰ্ধনা জনোৱাই নহয়, তেওঁলোকৰ ভৰি চুই পেলাই আশীষো লৈছে সকলোৱে। ক'বলৈ গ'লে এয়া হৈছে এক বিশেষ পৰম্পৰা। মানিকপুৰৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইমছ 6।